মেন জাম মালিকত আমি এতিয়া ৰখি আছো জামত মেন গৰাম Hi guys, welcome to Ninja's vlog. So আমি এই যে মানে মোৰ নতুন আইফোনটো মানে বেক কভাৰ আৰু টেম্পাৰ আৰু ফেলকে মানে প্ৰটেকশ্যন আনিব যাই আছো তো ইমান ৰ'দ তাৰফালে যাওঁ আৰু ৰ'দ এতিয়া 12টা বাজিলে এই মোৰ লগত আছে মাছুম তাই এই শিখৰ যেন মিলাই আহিছিল ডাঙৰ ভিডিঅ'ত তো গাইছ এতিয়া আমি ৰাস্তা পাৰলো মানে আজি গাড়ী পাতলে আছে আৰু ইমান ৰ'দ দিছে এতিয়া 12টা বাজিল গাড়ীও আজি নাই পাতলা গাড়ী পন না তো এতিয়া আমি আহি পালোঁ আদাবাৰী তো আপোনাৰ লগত দেখাইছোঁ আপুনি ভিউটো চাওক না তো এতিয়া মানে আমি আদাবাৰী পাৰ হ'লোঁ ইমান জাম মালিকত আমি এতিয়া ৰখি আছোঁ জামত ফাঁচি আছোঁ মালিকত ৰোড ইফালে বাপৰে বাপ তো এতিয়া আমি ৰোল খাই লওঁ ভোকো লাগিছে এতিয়া বাজিল আকৌ খোৱাই নাই তো গাইজ ফাইনেলি মানে আমি আহি পালোঁ ফেঞ্চি মালিকত মানে জাম লাগিল মই আমি 12টাৰ পৰা ঘৰত ওলাইছিলোঁ তো এতিয়া বাজিল 3টা বাজিল 2 ঘণ্টা জাম লাগিল হা তো গাইজ ফাইনেলি আহি পালোঁ ফেঞ্চি বজাৰ তো এতিয়া দেখাই আছোঁ আমি সেইদিনাখনে ভিতৰত সানি আছোঁ ভিতৰত হেৰি কৰিব পাৰিছিলোঁ অঁ হেৰি কৰিব পাৰিছিলোঁ ৰোল খাব পাৰিছিলোঁ বঢ়িয়া লাগে মেন গৰম তো এইটো মই লৈছোঁ কভাৰ চিলিকনৰ কভাৰবিলাক কিয় লৈছোঁ কাৰণ চিলিকনৰ কভাৰবিলাক মানে এনেকুৱা মজবুত মানে পৰিলে মানে মোবাইলটো ভালে থাকে আৰু এইফালে লৈছোঁ মই কেমেৰা যাতে কেমেৰাকেইটা ভালে থাকে তো আমি টেম্পাৰ ইয়াতে নাই বোলে বেলেগত চাই এতিয়া মানে কভাৰ লৈ ল'লোঁ মানে টেম্পাৰটো লগাই ল'লোঁ আপোনালোকক ভিডিঅ'ত দেখা নাই মানে আমাৰ ভোক লাগিছে তো এতিয়া আমি বিৰিয়ানী খাব আহিছোঁ তো বিৰিয়ানী খাই কেনে আমি ঘৰৰ ফালে যাই থাকোঁ আৰু লাহে লাহে যিটো 4-5টা বাজিলে তো আমি বিৰিয়ানী খাই কিনে ঘৰৰ ফালে আহি আছিলোঁ তো ৰাস্তাত দেখা পালোঁ কিবা কাজিয়া চলি আছে পিছত চাই গম পালোঁ এইটো প্লাষ্টিক যিটো পলিউশ্যনৰ কাৰণে এইটো এডভাৰটাইজিং কৰিছে আপোনালোকে চাই থকা দেখাই আছোঁ অকল জীৱ জন্তু এনে প্লাষ্টিকৰ ফলত আমি মানুহবোৰে কিমান কষ্ট ভুগিবলগীয়া হয় প্ৰত্যেক বছৰে আমি গুৱাহাটী মানুহ হয় কৃত্ৰিম বানপানী সন্মুখীন হ'বলগীয়া হয় ইয়াৰ বাবে প্লাষ্টিক যা নহয় জানো আৰু ঠিকে কৈছ আমাৰ ককা দেউতাহঁতে কোৱা শুনিছোঁ নহয় আগতে ভৰলু নদীখন কিমান চাফা আছিল আজিকালিহে চাব নোৱাৰি গোটেই নৰ্দমা হ'ল তাতে আগতে মাছ মাৰিছিল গাঁও দিছিল আজিকালিতো তাতে মাছ নাপায় প্লাষ্টিকহে পায় সেইকাৰণে মই প্লাষ্টিক নেপেলাওঁ জ্বলাই দিওঁ জ্বলাই কাৰণে চাফা আপুনি যে ক'লে আপুনি প্লাষ্টিক এনেকৈ পুৰি পেলাই বুলি আপুনি ভাল কাম কৰিছে জানো প্লাষ্টিক জ্বলোৱাৰ ফলত কিমান ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে জানেনে আপুনি আমি যে এনেকৈ প্লাষ্টিক বায়ুমণ্ডলত পুৰি পেলাওঁ তাৰ ফলত যে কিমান বিষাক্ত গেছ উৎপন্ন হয় আপোনালোকে জানেনে কোনোবাই তাৰ ফলত বায়ুমণ্ডলত সালফাৰ ডাই অক্সাইড কাৰ্বন মন অক্সাইডৰ দৰে বিভিন্ন একদম বিষাক্ত গেছ উৎপন্ন হয় যি গেছ সেৱন কৰাৰ ফলত আমাৰ উশাহ নিশাহত প্ৰব্লেম হ'ব পাৰে আপোনালোকে গম পাইছেনে কিবা হয় বাইদেউ আপুনি ঠিকেই কৈছে যোৱা সপ্তাহত মোৰ দেউতাক জিএমচি এডমিট কৰাইছিলোঁ শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে ডক্টৰে কৈছে প্ৰদূষিত বায়ু সেৱন কৰাৰ বাবে হেনো তেওঁৰ তেনেকুৱা হৈছে হয় হয় একদম ডক্টৰ ঠিকেই তেনেহ'লে আপোনালোকে কওক ন প্লাষ্টিকৰ কথা যদি প্লাষ্টিক জ্বলাব নোৱাৰো পেলাব নোৱাৰো কি কৰোঁ একেবাৰে বন্ধ কৰা সম্ভৱ নেকি প্লাষ্টিক এদিনতে বন্ধ কৰিব নোৱাৰি কিন্তু কিছুমান সহজ পদ্ধতি অৱলম্বন কৰি প্লাষ্টিকৰ প্ৰদূষণ ৰোধটো কৰিব পাৰি প্লাষ্টিক বন্ধ কৰিব নোৱাৰো কিন্তু প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণটো ৰোধ কৰিব পাৰোঁ হয় বাইদেউ
আপুনি ঠিকে কৈছে মই ঘৰৰ পৰা আহিলে লগত মোনা এখন লৈয়ে আহোঁ ঠিকেই কৰিছে আমি চবে ঘৰৰ পৰা মোনা লৈ অহা উচিত নে কি কয় দাদা কিবা লুকাইছে নহয় মানে মই এনেই ঘৰৰ পৰা মোনা লৈয়ে আহোঁ আজি পাহৰি গ'লোঁ চব্জি বজাৰ কৰিলে চব্জিকে বজাৰ কৰিলোঁ দিয়ক বেঙেনা এই বেঙেনা লেচেৰা তাকে কৰিলোঁ দিয়ক তাকে এই লেচেৰাখিনি ইয়াতে ভৰাই দিয়কচোন লেচেৰাখন তাতে ভৰাই দিওঁ আলুখিনিও দিয়ক আলুখিনিও দিওঁ নেকি এইটো লওক এনেকৈও আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাব পাৰোঁ বুজিছে এই বাইদেউ গাঁৱলীয়া মানুহ নহয় এইবোৰ মনতে নাহে আজিৰ পৰা মই এনেকুৱাই কৰিম ৰ'ব বাইদেউ ময়ো এষাৰ কথা কওঁ এই প্লাষ্টিকবোৰ আমি যেতিয়ালৈ ব্যৱহাৰ কৰি থাকোঁ তেতিয়ালৈ ই প্ৰদূষণ সৃষ্টি নকৰে আৰু দাদা আপুনি যে এই প্লাষ্টিকবোৰ ব্যৱহাৰ কৰিছে এইটো যদি পেলাই নিদিয়া পুনৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে ই প্ৰদূষণ নকৰে অঁ ভণ্টি তুমি ঠিকে কৈছা মই এনেকুৱাই কৰিম আজিৰ পৰা ঠিকেই কৈছে আমি ৰিউজৰ দ্বাৰা প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰোঁ আৰু এটা মন কৰিবলগীয়া কথা আমি সেইবোৰ প্লাষ্টিকহে ব্যৱহাৰ কৰিব লাগে যিবোৰ প্লাষ্টিক ৰিচাইকেলেবল হয় বুজিছে ৰ'বচোন দাদা আপোনালোকে জানেনে ৰিচাইক্লিং কি বুজাই দিয়কচোন বাইদেউ আমি যে দেখিবলৈ পাওঁ সেই প্লাষ্টিকবোৰ দেখিছেনে তাতে এইবোৰ প্লাষ্টিক এটা মানুহে বুটলি লৈ যায় সেই প্লাষ্টিকবোৰ ক'লৈ লৈ যায় আপোনালোকে জানেনে এইবোৰ প্লাষ্টিক ৰিচাইকেল ইণ্ডাষ্ট্ৰীত লৈ যোৱা হয় য'ত প্লাষ্টিকবোৰ আকৌ পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হয় যাতে আমি এই প্লাষ্টিকবোৰ আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি কেৱল ৰিচাইকেলেবল প্লাষ্টিকহে ব্যৱহাৰ কৰিব লাগে কাৰণ এই প্লাষ্টিকবোৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে যিবোৰ আমি ব্যৱহাৰ কৰিব নালাগে আৰু আমি ৰিচাইকেল ৰিডিউচ আৰু ৰিউজৰ জৰিয়তে আমি এখন প্ৰদূষণমুক্ত পৃথিৱী গঢ়ি তুলিব পাৰোঁ ঠিকেই কৈছে বাইদেউ আমি ৰিউজ ৰিডিউচ আৰু ৰিচাইকেলৰ দ্বাৰা প্ৰদূষণ ৰোধ কৰিব পাৰোঁ বুজিছে এইবোৰ বাৰু চব বুজিলোঁ কিন্তু এটা কথা বুজি নাপালোঁ নহয় এই পলিথিনটো এতিয়া কি হ'ব দাদা এইটো নাই এইটো আৰু কিনো মইতো বুজি পালোঁ বাইদেউ আপুনি আজি মোৰ চকু মোক কলালে আৰু মানে বেলেগ দিনা আৰু বা আগলৈও মই এনেকুৱা ভুল কাম নকৰোঁ আৰু দাদা আপোনালোকে বেয়া নাপাব আপোনালোকৰ বহুত একো নাই এটা কথা আজিৰ পৰা ময়ো বাইদেউ কোৱা ধৰণে প্লাষ্টিকবোৰ ৰিউজ ৰিডিউচ আৰু ৰিচাইকেলৰ দ্বাৰা এখন মুক্ত প্লাষ্টিক পৰিৱেশ হিচাপে গঢ়ি তুলিবলৈ মই সক্ষম হ'ব বিচাৰিছোঁ আমি সকলোৱে ভৱিষ্যত প্ৰজন্মলৈ দি যাওঁ